এখন ঘৰ। কাৰোৰে অভাৱ নাই পৰিয়ালটোত। পৰিয়ালটোৰ প্ৰত্যেকজন সদস্যৰ মাজত লুকাই আছে ঘৰখনৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম। ঘৰখনৰ নাম শুনিলে অতীতে আজিও যেন কয়, ময়ো আছিলোঁ এসময়ত সেইখন ঘৰত। আচলতে কি আছিল ঘৰখনত, যাক অতীতেও পাহৰিব নোৱাৰে? মৰম, ভালপোৱা, স্বাৰ্থ নে আন কিবা? সকলো যেন উত্তৰহীন। মৰম, স্নেহ, সোণালী পৰশ, আৱেগ অনুভূতিৰে গঢ়া এখন ঘৰ, যাৰ নাম নৱোদয়। নৱোদয় কেৱল এখন ঘৰেই নহয়, প্ৰত্যেকজন নৱোদয়নৰ হৃদয়ৰ নিভাঁজ কোণৰ এক চিৰস্থায়ী নাম, নৱোদয়। পুৱাৰ ডাইনিং হলৰ হুইচেলৰ শব্দৰ পৰাই আৰম্ভ হয় নৱোদয় জীৱনৰ প্ৰত্যেকটো দিন। পুৱাৰ ৰঙা, নীলা, সেউজীয়া, হালধীয়া ৰংবোৰে জিলিকাই তোলে নৱোদয়ৰ কেম্পাছ। নৱোদয় এক অতুলনীয় অনুভৱ। মা দেউতা, দাদা বাৰ অনুপস্থিতিক অনুভৱ কৰিবলৈ নিদিয়া নৱোদয় জীৱনৰ এক বিশেষ হৈছে ছিনিয়ৰ। ছিনিয়ৰৰ অবিহনে নৱোদয়ৰ স্মৃতিবোৰেই যেন আধৰুৱা। মৰমৰ ভাষাৰে বুজনি দিয়া মাজনীৰ পৰা খঙত অগ্নিশৰ্মা হৈ থকা দেউতাৰলৈকে ছিনিয়ৰবোৰৰ মাজতেই দেখা পোৱা যায়। বেমাৰত মাৰ কোমল হাতেৰে ভাত খোৱাৰ আমেজ নৱোদয়ত নাছিল, যদিও সেই আমেজ অনুভৱ কৰাইছিল বন্ধুৱে। বন্ধু, যাৰ বিষয়ৰ শেষ নাই। বন্ধু মানে জীৱনৰ তিতা মিঠাৰ ভাগ লওঁতা। নৱোদয় জীৱনত বন্ধুৱে শিকায় বহু কথা। বন্ধুৱে শিকায় কেনেকৈ ডাইনিং হলৰ পৰা চাওমিন চুৰ কৰি হাউচত খাব লাগে, কেনেকৈ ছাৰ মেমহঁতৰ কোৱাৰ্টাৰৰ পিছফালৰ লাই শাক, কল, জলকীয়া চুৰ কৰিব লাগে। বন্ধুৱে শিকায় মম জ্বলাই কেনেকৈ মেগী বনাব লাগে। বন্ধুৱে শিকায় স্নেক্স কেনেকৈ ডাবুল মাৰিব লাগে। আৰু বন্ধুৱে শিকায় দুখক কেনেকৈ সুখ কৰিব লাগে। নৱোদয়ৰ বন্ধু সদায় বিশেষ হয়। মুখেৰে নকলেও সিহঁতি বুজি পায় মনৰ কথা, ঠিক মা দেউতাৰ দৰে। আইতাৰ ৰঙা ওঠেৰে সাধু শুনাৰ ভাগ্য কোনো নৱোদয়নৰ কপালতেই নাছিল। তথাপিও প্ৰত্যেকটো গেঙত এজনীকৈ হ'লেও আইতা নিশ্চয় আছিল, মানে পাতিলোৱা আইতা। আইতাই দেখুৱাইছিল কোন ছাৰৰ খোজ কেনেকুৱা, কোন মেমৰ ষ্টাইল বেছি, কোন মেমে কথা কেনেকৈ কয়, কোন ছাৰে গালি কেনেকৈ পাৰে, য'ত হাঁহিৰ মুকুতা সৰিছিল। নৱোদয়ৰ মিক্সাৰ, আহা, তাৰ সোৱাদৰ কি মাদকতা। কোনোবা নামী দামী হোটেল বা দামী ৰেষ্টুৰাঁত এই সোৱাদৰ প্ৰশ্নই নুঠে। ভাগত অলপ অলপকৈ পৰিছিল, তথাপিও অসন্তোষ বোলা ভাৱটোৱেই নাছিল নৱোদয়নৰ মাজত। ৰাতি ২-৩টালৈ কথাৰ মহলা মাৰি ৰাতিপুৱা মৰ্ণিং এছেম্বলিত বৰশী টোপোৱাটো প্ৰত্যেকজন নৱোদয়নৰে এক পৰম্পৰাগত অভ্যাস। ছাৰ মেমহঁতৰ গালি, আৰে ইমান ৰাতি হোষ্টেলত কি হৈছিল, কিয় ইমান হাল্লা? পিছফালৰ পৰা মাতিলেই নহয়, মেম আমাৰ হোষ্টেলত নহয়, আমিতো কালি 11 বজাৰ আগতেই শুলো, ইটো হাউচত চাগে। মেমেনো কি পাত্তা পাব, হেনটো হৈ আহি সদায় ফেঁচাটো হৈ উভতি গৈছিল। নৱোদয় জীৱনত চিক শব্দটো এটা বৰ স্মৰণীয় শব্দ।
কাৰণ যিজন ছিনিয়ৰে আগমুহূৰ্তত কুকুৰে নোখোৱাকৈ গালি পাৰি থৈ গৈছিল, চিক থাকিলে নাৰ্ছ মেমৰ পৰা টেবলেট আনিবলৈ সেইজন ছিনিয়ৰেই লৰ মাৰিছিল। যিজনী লগৰে কাজিয়া কৰি নাচুৰ বান্দা হৈ আছিল, চিক থাকিলে সেইজনী লগৰেই ভাত খাবলৈ জোৰ জবৰদস্তি কৰিছিল। নৱোদয়ত কাজিয়া শব্দটোৰ একো মূল্যই নাই। নালাগে বুলি নকওঁ, কাজিয়াটো প্ৰত্যেকটো মুহূৰ্ততে হৈছিল, কিন্তু সেই কাজিয়াবোৰ যেন খন্তেকৰ আলহীহে। ঘৰত সকলোৰে নিকনেম থাকে, নহয়নে? মাজনী, ধুন, ধন, মাইনা, মাইনু ইত্যাদি ইত্যাদি। নৱোদয়তো সকলোকে নিকনেমেৰেই মাতে, কিন্তু ঘৰৰ দৰে মাজনী, মাইনা, মাইনু এইবোৰ নহয়। তাৰ নিকনেমবোৰে মাতিলে সৰু সুৰা এখন চিৰিয়াখানাই হৈ যায়। হাঁহি ধেমালিৰে পাৰ হৈ যায় নৱোদয়ৰ 7টা বছৰ। ৰৈ যায় মাথো উৰণীয়া স্মৃতিবোৰ। জয়তু জৱাহৰ নৱোদয় বিদ্যালয়।